জীৱনত কেতিয়াবা আমাৰ এনে পৰিস্থিতি আহে যে যিবিলাক মানুহক আমি বেছি সন্মান কৰোঁ, যিবিলাক মানুহক আমি বেছি মূল্য দিওঁ, তেওঁলোকে আমাক কেতিয়াও সন্মান নকৰে আৰু আমাক অলপো ভেলু নিদিয়ে। যিবিলাক মানুহকেই আমি বেছি কেয়াৰ কৰোঁ, তেওঁলোকে কিন্তু আমাৰ অলপো কেয়াৰ নলয়। এটা কথা আমি জীৱনত সদায় মনত ৰখা উচিত যে যি মানুহৰ এই পৃথিৱীত সন্মান আছে, তেওঁ কিন্তু মৃত্যুৰ পাছতো আমাৰ মাজত জীয়াই থাকে। আৰু যিজন মানুহৰ পৃথিৱীত সন্মান নাই, তেওঁ কিন্তু জীয়াই থাকোঁতেও মৰি থকাৰ দৰে। জীৱনত আমি যদি 5টা কথা ফ'ল' কৰোঁ বা এই 5টা কথাত যদি আমি ধ্যান দিওঁ, সকলোৱে আমাক সন্মান কৰিবলৈ বাধ্য হ'ব। কোনেও আপোনাক কেতিয়াও অপমান কৰিব নোৱাৰিব, কোনেও আপোনাক কেতিয়াও ইনচাল্ট কৰিব নোৱাৰিব। সৰ্বপ্ৰথম কথাটো হ'ল গিভ ইনষ্টেণ্ট ৰিপ্লাই। যেতিয়া আপোনাক কোনোবাই প্ৰথমবাৰ ইনচাল্ট কৰে বা আপোনাক কোনোবাই ইণ্টেনশ্যনেলি অপমান কৰি আপোনাক হাঁহিয়তাৰ প্ৰাপ্ত কৰিবলৈ বিচাৰে, তেন্তে আপুনি প্ৰথমবাৰতেই ৰখাই দিয়ক। কথাষাৰ এনেধৰণে বিশ্লেষণ কৰিব পাৰি, যেতিয়া আপোনাৰ সৈতে কোনোবাই বেয়া ব্যৱহাৰ কৰে আৰু আপুনি যদি সেই মুহূৰ্ততে তেওঁক একো ৰিপ্লাই নিদিয়ে, তেতিয়া তেওঁৰ সাহস বাঢ়ি যাব আৰু ভৱিষ্যতেও তেওঁ আপোনাৰ সৈতে এনে ব্যৱহাৰ কৰিব পাৰে। প্ৰত্যেকবাৰেই যদি আপুনি মনে মনে থাকে, তেতিয়া তেওঁৰ শক্তি বাঢ়ি যাব আৰু আপোনাৰ কমি যাব। সেয়েহে আপুনি প্ৰথমবাৰতেই ইনষ্টেণ্ট ৰিপ্লাই দি তেওঁক এইটো বাৰ্তা দিয়ক যে আপুনি আপোনাৰ সন্মানক কিমান সন্মান কৰে। তেতিয়া তেওঁ দ্বিতীয়বাৰলৈ আপোনাৰ লগত এনে ব্যৱহাৰ কৰিবলৈ ভয় কৰিব। দ্বিতীয় কথাটো হ'ল ড'ন্ট অভাৰভেলু পিপল। যেতিয়া আপুনি নিজৰ জীৱনতকৈ আৰু নিজৰ সন্মানতকৈ আনক অভাৰভেলু কৰিবলৈ ধৰিব, তেতিয়া সেইবিলাক মানুহৰ নজৰত আপোনাৰ ভেলু ডাউন হৈ যায়। মই এইটো ক'ব বিচৰা নাই যে আপুনি মানুহক মুঠেও মূল্য নিদিব। আপুনি নিশ্চয় মানুহক মূল্য দিব, কিন্তু ইমানো অভাৰ ভেলু নিদিব যাতে তেওঁৰ নজৰত আপোনাৰ ভেলু নাইকিয়া হৈ যায়। সন্মান সেইজনকহে দিব, মূল্য সেইজনকহে দিব যি আপোনাকো সন্মান আৰু মূল্য দিব জানে। তৃতীয় কথাটো হ'ল ইনক্ৰিজ ইয়ৰ পাৱাৰ। প্ৰত্যেক দিনাই আপুনি আপোনাৰ শক্তি বঢ়াই গৈ থাকক। আপুনি নিশ্চয় ভাবিছে যে নিজৰ শক্তি আকৌ কেনেদৰে বঢ়াম। 3টা শব্দ আছে, তন, মন আৰু ধন। আপুনি দিনক দিনে আপোনাৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক শক্তি বঢ়াই গৈ থাকিব লাগিব। এইটো এটা বৰ অপ্ৰিয় সত্য যে যাৰ ওচৰত পাৱাৰ আছে, সন্মানো মানুহে সেইজন ব্যক্তিহে কৰে। অৱশ্যে আপুনি এইটোও নাভাবিব যে আপোনাৰ ওচৰলৈ বহুত পইচা আহি গ'লেই আপোনাৰ পাৱাৰ বাঢ়ি যাব, আপোনাৰ সন্মান বাঢ়ি যাব। সেইটো নহয়। আপুনি শাৰীৰিকভাৱে, মানসিকভাৱে আৰু আৰ্থিকভাৱে সবল হ'ব লাগিব। আপুনি মানসিকভাৱে ইমানেই সবল হ'ব লাগিব যে আপুনি মানুহৰ কথাত খুব সোনকালে প্ৰভাৱিত হৈ নাযায়। আপুনি শাৰীৰিকভাৱেও ইমান শক্তিশালী হ'ব লাগিব যে কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰাৰ আগতে 10 বাৰ ভাবে। আৰু আৰ্থিকভাৱেও আপুনি ইমানেই সচ্ছল হওক যে আপুনি কাৰো ওচৰত কেতিয়াও হাত পাতিবলগীয়া নহয়। তেতিয়াহে মানুহে আপোনাক সন্মান কৰিব। অপ্ৰিয় সত্য নহয়নে? কিন্তু 100% সঁচা কথা। চতুৰ্থ কথাটো হ'ল নেভাৰ চে ইয়ৰ উইকনেছ। আপুনি আপোনাৰ দুৰ্বলতা, আপোনাৰ সমস্যা কাৰো আগত কেতিয়াও নক'ব। যেতিয়া আপোনাৰ দুৰ্বলতা কাৰোবাৰ ওচৰত প্ৰকাশ কৰি দিয়ে, কোনোবা এদিন নহয় এদিন তাৰ পৰা আপুনি অসন্মান পাবই। আপুনি আপোনাৰ সমস্যাখিনি একচেপ্ট কৰিবলৈ শিকক। আনৰ দৰে হ'বলৈ কেতিয়াও চেষ্টা নকৰিব। যিটো কাম আন 10 জনে কৰিব পাৰে, সেইটো আপুনি কৰিব নোৱাৰিবও পাৰে। কিন্তু আপুনি যিটো কাম কৰিব পাৰে, পৃথিৱীৰ কোনেও সেইটো কৰিব নোৱাৰে। সেইকণ আত্মবিশ্বাস ৰাখক। আপোনাৰ ভিতৰত থকা গুণবোৰ আপুনি জীৱনত একচেপ্ট কৰিবলৈ শিকক, লাগিলে সি ভাল গুণেই হওক বা বেয়াই। আৰু শেষৰটো তথা পঞ্চম কথাটো হ'ল
নেভাৰ বি অলৱেজ এভেইলেবল। সাধাৰণতে মানুহৰ এটা স্বভাৱ আছে, যিটো বস্তু নিজৰ ওচৰত সদায় থাকে সেই বস্তুটোৰ মানুহে কেতিয়াও মূল্য নিদিয়ে, ভেলু নিদিয়ে। কিন্তু যিটো বস্তুৰ কাৰণে মানুহে হাবাত ফুৰি খাই থাকে সেই বস্তুৰহে মানুহে ভেলু দিয়ে। যেতিয়া আপুনি কোনোবা মানুহক জীৱনত স্পেচিয়েল বনাই লয় আৰু তেওঁৰ কাৰণে সদায় এভেইলেবল হৈ থাকে, তেতিয়া তেওঁৰ মনত আপোনাৰ মূল্য কমি যায়। বাস্তৱিকতে তেওঁক যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব নিশ্চয় তেওঁৰ কাষত আপুনি থিয় হওক, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰতি মুহূৰ্ততে আপুনি তেওঁৰ কাৰণে এভেইলেবল হৈ থাকিব। এনেকুৱা ভুল জীৱনত কেতিয়াও নকৰিব। লাগে তেওঁৰ আপোনাৰ বন্ধু হওক, আত্মীয় স্বজনেই হওক বা আপোনাৰ প্ৰেমাস্পদেই নহওক বা কেতিয়াও আপুনি প্ৰতি মুহূৰ্ততে এভেইলেবল হৈ নাথাকিব। যদি আপুনি এই 5টা কথা জীৱনত প্ৰয়োগ কৰে, দেখিব গোটেই পৃথিৱীয়ে, গোটেই সমাজে আপোনাক সন্মান কৰিবলৈ ধৰিছে। কাৰো সাহস নহব যে তেওঁ আপোনাক অপমান কৰিব, কাৰণ আপোনাৰ সন্মান আপোনাৰ হাততেই আছে। আপুনি যদি নিজেই নিজকে সন্মান কৰিবলৈ শিকে, তেন্তে এই পৃথিৱীৰ কোনো মানুহে আপোনাক অসন্মান কৰিব নোৱাৰে। ধন্যবাদ।